ৰিপন শংকৰ তই আহিছ ঐ তোৰ আজি ৰিজাল্ট দিলে নহয় জানো কিন্তু ঘৰত বহুত অশান্তি অ' কি বাৰ লগত তোৰ কিবা লাগিল নেকি তেনেকুৱা একো নহয় অ' তেতিয়াহ'লে ব'ল বাহিৰত ব'ল বাহিৰতে আলোচনা কৰোঁ ব'ল ব'ল তোৰ আজি ৰিজাল্ট দিব নহয় মই কলেজে যাব লৈছোঁ বাইদেউ শংকৰ আহোঁতে তুমি মোৰ লগত আহিবা হ'ব বা হে ভগৱান মোৰ দাঙি চাবা ভাইটিক লৈ মই বহুত সপোন দেখিছোঁ মোৰ বাবে নহ'লেও এই গাঁওখনৰ বাবে ভাইটি এজন ভাল ডাক্তৰ হওক ডাক্তৰৰ অভাৱতে মই মোৰ মা দেউতাকো হেৰুৱাইছোঁ তোৰ আচলতে হৈছে কি নহয় অ' ঘৰত বহুত সমস্যা আগুৰি ধৰিছে তোৰ ৰিজাল্ট দিছে তই কলেজত ফাৰ্ষ্ট ক্লাছ পাইছ বাইদেৱে কথাটো শুনিলে কিমান হেপী হ'ব সেইটোতো হয়েই কিন্তু অঁ দাদা তোমালোক ইয়াতে বহি আছা হয় আচ্ছা তোমালোকক কথা এটা কৈ যাওঁ অহাকালি আমাৰ গাঁও সভাৰ পঞ্চায়তৰ মিটিংখন হ'ব হয়। দুজনে আহিবা হা? ঠিক আছে দাদা, ঠিক আছে ঠিক আছে, আহিবা, অঁ, ঠিক আহিবা। ঠিক আছে চা নিপন তই এতিয়া পঢ়াৰ কাৰণে প্ৰস্তুতি কৰ তাকেইতো মই পঢ়াৰ নামত বাইদেউ যিমানখিনি কষ্ট কৰিব লগা আছিল তাতকৈ বহুত কৰিলে আৰু এতিয়া লকডাউনততো মানুহৰ ঘৰত কাম কৰিব যাব নোৱাৰা হৈছে দিনৰ সাজ খালে ৰাতিলৈ চিন্তা তেনেস্থলত মই ডক্তৰী পঢ়াৰ কথা বাইদেউ কেনেকৈ কওঁ তয়ে কচোন কিন্তু তই মই জানো তাই এনেকৈ থাকিলে হয়তো এদিন মা দেউতাৰ দৰে তাইকো হেৰুৱাব লাগিব কিন্তু মই সেইটো নিবিচাৰোঁ তাইক হেৰুৱাব মই নিবিচাৰোঁ কেতিয়াও ৰমেনক ফোন কৰিছিলোঁ কোম্পানী এটাৰ পেকেজিং কামতে কৰোঁ নেকি অন্ততঃ ঘৰখন অলপ ভালকৈ চলিব ৰচোন নিপন তই অলপ ঠাণ্ডা মগজুৰে ভাবিছা এতিয়া ঘৰত ব'ল তাতে আমি ভাবি চাম ব'ল ঠিক আছে ব'ল তেনেহ'লে ব'ল ভাইটি তোৰ ৰিজাল্ট কি হ'ল বাইদেউ ঐ কি হ'ল ভাল নহয় বাইদেউ ৰিজাল্ট মোৰ নিপন ৰচোন শংকৰ ই সঁচাকৈ কৈছেনে অঁ বা আপুনি চিন্তা কৰিব নালাগে বা চব ঠিক হৈ যাব মই এতিয়া আহিছোঁ বা অঁ হে ভগৱান তুমি কিয় আমাৰ জীৱনত ইমান খেল খেলিলা দুখীয়াৰ জীৱনত দুখৰ বাদে সুখৰ পথ নাই নেকি নে দুখীয়াক দুখ দি তুমি সুখ পোৱা বাইদেউ অঁ ভাইটি ক বাইদেউ তই বজাৰলৈ নাযাওঁ নেকি মই যাম মোৰ বস্তু কেইটামান আনিব লগা আছে তই অলপ বহ মই বজাৰৰ পৰা আহোঁ ঠিক আছে বাইদেউ কি কৰোঁ কি নকৰোঁ একো ভাবিয়ে পোৱা নাই হে ভগৱান কিবাতো এটা ৰাস্তা দিয়া কৰবাত চাই নেকি বাইদেউ মই অকণমান বজাৰৰ পৰা আহোঁ নিপন নাই নেকি ঘৰত এইখন আছে তুমি ঘৰত যোৱা বহা মই আহিছোঁ ঠিক আছে নিপন তই ঘৰতে আছনে অ পাহি আহ পাহি আহ বহ নিপন তই কেতিয়ালৈ যাবি পাহি মোৰ যোৱা নহ'ব চাগে কিয় বাইদেউক মই কেনেকৈ কওঁ ইমান পইচাৰ কথা সেইবোৰ তই চিন্তা কৰিব নালাগে কেৱল ভালকৈ পঢ়ৰ হ'লেও পাহি হ'ব তই এতিয়া অকণমান বহ মই চাহ বনাওঁ নাই নালাগে নিপন তই চহৰত গৈ ভালকৈ থাকিবি খং ৰাগবোৰ অলপ কমাবি আৰু ঘনাই ফোন কৰি থাকিবি হ'ব দে অ' বাটেৰে আগুৱা যোন তৰালে তোমাক শুনো মনা আকাশ জোনাকী বাটেৰে
যাতে কলেজৰ পোচাকটো আছে আৰু তোৰ কাৰণে নতুন কাপোৰ এযোৰ আছে। ঠিক আছে ঠিক আছে তহঁতে বহ। ঠিক আছে পাই তই আকৌ কেতিয়া আহিলি? অকণমান দেৰি হ'ল। বাকী খবৰ ভাল? অঁ আছে দে। বা আপুনি অলপ আৰাম কৰক। পাই এগিলাচ পানী দেচোন। ঠিক আছে। শংকৰ, ভাইটিলৈ মোৰ বৰকৈ মনত পৰিব জান, কিন্তু তাক ডাক্তৰী পঢ়াই ভাল ডাক্তৰ কৰা মোৰ বহুত হেঁপাহ আছিল, কিন্তু ইমান দূৰলৈ। আপুনি চিন্তা নকৰিব। মা দেউতা ঢুকোৱাৰ পিছত তাক বৰ কষ্টকৈ ডাঙৰ দীঘল কৰিছোঁ, কিন্তু এনেকৈ হঠাৎ। বা আপুনি চিন্তা নকৰিব, আপুনি অলপ আৰাম কৰক, মই ভিতৰৰ পৰা আহি আছোঁ। বা মই ওলালোঁ। বা তই চিন্তা কৰি নাথাকিবি, মই সঘনাই ফোন কৰি থাকিম, আৰু তই মোৰ কথা অযথাই ভাবি নাথাকিবি, সময়মতে খোৱা লোৱা কৰিবি। হ'ব দে, তয়ো ভালকৈ খোৱা লোৱা কৰিবি। চহৰত বহুত মানুহ লগ পাবি, চবৰ লগত মিলিজুলি চলিব চেষ্টা কৰিবি। বা তই সেই গানটো গাচোন, সেই গানটো আৰু কিমান দিন শুনিব নাপাম চাগে, এবাৰ গাচোন বা। সোণবাৰ দেশতে সাজিম ঘৰে শুনি, সাজিম ঘৰে শুনি, তৰাই জ্বলাব চাকি, চাকি তৰাই জ্বলাব চাকি। বা মই আহোঁ বা। সপোন গাঠেৰে উৰি উৰি যায়, জোনাকী বাটেৰে আগুৱা। ঠিক আছে হ'ব দে পাহি, মই যাওঁ। ঠিক আছে। থাকিবি বা, মই আহিলোঁ। গৈ পাই ফোন কৰিবি। ঠিক আছে বা। উৰি উৰি যায়, জোনাকী বাটেৰে আগুৱা, জোন তৰাৰে তোমাক শুনো মনা, আকাশৰ মায়া।